আজি আসলতে 23টা দিন লাগিল এই ভিডিওটো প্ৰস্তুত কৰিবলৈ কাৰণ যেতিয়া কোনোবা আপোন মানুহ নিজৰ পৰা গুচি যায় নিজৰ পৰা দূৰত যায় সেইটো একসেপ্ট কৰাটো আমাৰ কাৰো কাৰণে ইমান ইজি নহয় সেইটো বহুত কষ্টকৰ হৈ যায় আমি আসলতে সেইজন জুবিন দাক বুজিয়ে নাপালো আমি কেৱল জানিছিলো যে তেওঁ নিজৰ সৃষ্টি নিজৰ স্থিতি নিজৰ পৰিস্থিতিৰ দ্বাৰা আমাক স্বাভিমানী কৰিবলৈ শিকাইছিল কিন্তু আমি সেইজন শিশুসুলভ মনৰ অধিকাৰী জুবিন দাজনক সেই যে ভাগৰুৱা জুবিন দাজনক এই সৃষ্টিশীল জুবিন গাৰ্গজনক এই মৰমৰ জুবিন দাজনক আমি বিচাৰিয়ে নাপালো আমি বুজিয়ে নাপালো তেওঁ যেতিয়া তেওঁ জীয়াই আছিল এতিয়া আমি সেই সময়ত সেই কথাটো উপলব্ধি কৰিব পৰা নাছিল যে তেওঁ এদিন ভাগৰুৱা হ'ব পাৰে তেওঁ নিজৰ জীৱনক নিজক বিচাৰি থাকিব পাৰে তেওঁ নিজৰ মাজত নিজক আৱিষ্কাৰ কৰিবলৈ নিজক বিচাৰি থাকিব পাৰে এই কথাটো আমি কেতিয়াও অনুভৱেই নকৰিলো আমি সেইজন জুবিন গাৰ্গক কিয় আৱিষ্কাৰ কৰিব নোৱাৰিলো সেই সময়ত আমি নোৱাৰিলো তেওঁ নিজকে মেচিন বনাই আমাক কিন্তু যান্ত্ৰিকতাৰ পৰা দূৰত ৰাখিব চেষ্টা কৰিছিল নিজৰ সৃষ্টিৰ দ্বাৰা নিজৰ স্থিতিৰ দ্বাৰা নিজৰ এই স্বাভিমানী মনটোৰ দ্বাৰা কিন্তু আমি সেই কথাবোৰ তেওঁ জীয়াই থাকোঁতে কেতিয়াও উপলব্ধি কৰিব পৰা নাছিলো কেতিয়াবা গান গাবলৈ মন যায় কেতিয়াবা গান নাগাবলৈ মন যায় বুলি কোৱা মানুহজনে ইমানেই বেছি গান গাই থৈ গ'ল যিটো চাগে 30টা বছৰত ইমানেই বেছি গান গাই থৈ গ'ল যিটো চাগে পৃথিৱীত আৰু কেতিয়াও সম্ভৱ হৈ নুঠিব 40টা ভাষাত 38,000তকৈও বেছি গান গোৱা তেওঁই চাগে একমাত্ৰ পৃথিৱীত মানুহ আছিল যি ইমানখিনি কৰি থৈ গ'ল তেওঁ কিমানটা ভাষাত গান গাইছিল কিমানটা লেংগুৱেজত গান গাইছিল সেইটোতকৈ ইম্পৰ্টেণ্ট তেওঁ ভাষা সংস্কৃতি সকলোকে একগোট কৰি অসমখনক এখন বৰ অসমৰ দৰে কৰি থৈ গ'ল যিটো তেওঁৰ মৃত্যুৰ আগতে সপোন আছিল সকলোকে কৈছিল প্ৰত্যেকটো ইণ্টাৰভিউত কৈছিল তেওঁ আৰু তেওঁ মৃত্যুৰ পিছত সেই বস্তুটো আমি প্ৰত্যক্ষভাৱে আমি দেখিছো আৰু প্ৰত্যেকই সেই বস্তুটো অনুভৱ কৰিছো আজি 23টা দিনত কোনেও ধৰ্মক লৈ কথা কোৱা নাই আজি 23টা দিনত কোনেও নিজৰ লেংগুৱেজক লৈ কথা কোৱা নাই আজি 23টা দিনত কাৰো মাজত কোনো ধৰণৰ ধৰ্মৰ ভেদাভেদ দেখিবলৈ পোৱা নাই সেইজনে জুবিন গাৰ্গ যিয়ে নিজক এনেকুৱাকৈ নিজক বনাইছিল যাৰ কাৰণে আজি প্ৰত্যেকই সেই মানুহজনৰ কাৰণে প্ৰত্যেকই সেই যিটো সমাধি ক্ষেত্ৰ আছে সেইটো মন্দিৰলৈ ৰূপান্তৰিত কৰিছে আমি কেতিয়াও দেখা নাছিলো ভৱিষ্যতেও কেতিয়াবা দেখা পাম বুলি কেতিয়াও আমি নাভাবো সেই সমাধি ক্ষেত্ৰত তেওঁক আজিও অকলশৰে কোনেও থাকিব দিয়া নাই এতিয়াও মানুহে চাকি বন্তি জ্বলাই আছে এতিয়াও মানুহ তাত ভিৰ হৈ আছে সেই মানুহজনে ইমানখিনি কৰি থৈ গ'ল আৰু তাৰ মৰম কিন্তু তেওঁ অসমবাসীয়ে আজিও দিব আৰু প্ৰত্যেকেই দি থাকিব গোটেই যেতিয়ালৈকে অসম ভূমি থাকিব এই মৰম তেওঁ সদায় পাই থাকিব সেই মানৱৰূপী ভগৱানজনে ইমানখিনি কৰিলে কিন্তু তেওঁৰ মৃত্যুটো এনেকুৱা ধৰণে হ'ব বুলি কোনেও চাগে কল্পনাও কৰিব পৰা নাছিল কোনেও চাগে সেই বস্তুটো কেতিয়াও নিজৰ মনত সপোনতো ভাবিব পৰা নাছিল আজি সেই সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হৈছে যেনেকে তেওঁ আগতে কৈছিল বহু মঞ্চত কৈছিল যে সংগীতৰ কোনো ভাষা নাথাকে মিউজিকৰ কোনো লেংগুৱেজ নাথাকে আৰু সেই কথাটোৱে আজি প্ৰতিপন্ন হৈছে কোনো ভাষা সংস্কৃতি কোনো জাতি ধৰ্ম একো নাই কেৱল আমি জুবিন গাৰ্গৰ কাৰণে গৈছো তাত আমি কেৱল জুবিন দাজনৰ বাবে গৈছো তাত এই কথাটো তেওঁ মৃত্যুৰ আগতে কৈ থৈ গৈছিল আৰু সেই বস্তুটো আজি হোৱা আমি প্ৰত্যেকেই দেখিছো মানুহজন যেতিয়া জীয়াই আছিল জীয়াই থাকোঁতেও মানুহজনক সদায় আমি দেখা পাওঁ যে সদায় বিতৰ্কলৈ টানি নিয়া হয় যিকোনো ক্ষেত্ৰতে তেওঁৰ পৰা কিছুমান বাইক ল'ব ট্ৰাই কৰা হয় আৰু কিবা কাৰণত কিবা বেলেগ এটা চিন্তাত থাকে সেই সময়ত কিবা এটা কথা কৈ দিয়ে সেইটোক লৈ সদায় বিতৰ্ক কৰা হয় আৰু আজি তেওঁৰ মৃত্যুটোকো এটা বিতৰ্কলৈ লৈ যোৱা হৈছে গতিকে ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আমাৰ অসমৰ বাবে কি হ'ব পাৰে যিজনৰ কাৰণে আজি গোটেই মানুহে কান্দিছে সেইজন মানুহৰ মৃত্যুটো ইমান অস্বাভাৱিক আৰু ইমান বিতৰ্কিত হ'ব বুলি কোনেও কেতিয়াও ভাবিব পৰা নাছিল কেতিয়াও কল্পনা কৰিব পৰা নাছিল আমি প্ৰত্যেকেই জুবিন দাক জানো কিন্তু আজি আমি সেইজন জুবিন দাক বিচাৰিব চেষ্টা কৰিম যিজনে মায়াবিনী লিখিছিল যিজনে ৰৈ ৰৈ বিনালে লিখিছিল যিজনে মা এলবামত কেতিয়াবাৰ দৰে ছং লিখিছিল যিজনে আউখীৰ জোনমোৰ লিখিছিল আমি সেইজন জুবিন দাক বিচাৰিব চেষ্টা কৰিম তেওঁ কেৱল এজন যে কণ্ঠ ভাল সুৰ ভাল কেৱল সেইটোৱে নাছিল তেওঁৰ অধ্যয়ন তেওঁৰ জ্ঞান তেওঁৰ লিৰিক্সত গম পোৱা যায় তেওঁৰ একোটা গানত যিটো স্পষ্টীকৰণ দিয়ে গানৰ তেওঁৰ যিটো দৃঢ়তা গানৰ প্ৰকাশ ভংগী এই সকলোতে আমি জুবিন দাজনক জানো জুবিন দাজনক আমি বিচাৰি পাওঁ প্ৰত্যেকটো গানতে তেওঁ এবাৰ কৈ থৈ গৈছিল যে মই লিখা গানৰ ভিতৰত মই বনোৱা গানৰ ভিতৰত মোৰ সৃষ্টিৰ ভিতৰত ৰৈ ৰৈ বিনালে এটা অতি কঠিন আৰু অতি টান গান সেই ৰৈ ৰৈ বিনালে গীতটোত তেওঁ লিখিছিল অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰুন্দন বৰকিত
এনেকুৱা ধৰণৰ লিৰিক্স ভাবিলে কিবা বুকুখন কম্পিত হৈ উঠে। তেখেতৰ যিটো লিৰিক্স লিখাৰ যিটো ষ্টাইল সেইটোতে গম পায় তেওঁৰ জ্ঞান, তেওঁৰ স্থিতি আৰু তেওঁৰ মানৱতাক বিচাৰিবৰ যিটো তেওঁৰ প্ৰক্ৰিয়া, সেইটো আমি প্ৰত্যেকটো গানৰ কথাত আমি বিচাৰি পাওঁ। এই ৰৈ ৰৈ বিনালে গীতটোৰ পৰাই সৃষ্টি হোৱা আমাৰ জুবিন দাৰ শেষৰখন চিনেমা, যিখন অহা 31 অক্টোবৰত মুকলি হ'ব, সেইখন চিনেমা চাগে আমি অসমবাসীয়ে চাবলৈ যোৱাটো খুব বেছি কষ্টকৰ হৈ পৰিব। কাৰণ যিজন জুবিন দাক আমি জানো, সেই জুবিন দাজন নোহোৱাকৈ তেওঁক চাব যোৱাটো কিমান কষ্টকৰ হ'ব সেয়া চাগে আমি প্ৰত্যেকজনে অনুভৱ কৰিম। প্ৰত্যেকজনে চাগে সেই বস্তুটো এতিয়াৰ পৰাই আমাৰ এনেকুৱা লাগি আছে যে কেনেকৈ পাৰিম আমি চাবলৈ যাব, জুবিন দা নোহোৱাকৈ জুবিন দাক কেনেকৈ চাব যাব পাৰিম আমি। কিন্তু আমি তেওঁ দিয়া উপহাৰটোক গ্ৰহণ কৰিব লাগিব, তেওঁ দিয়া উপহাৰটোক আমি আগুৱাই নিব লাগিব আৰু তেওঁক আমি জীয়াই ৰাখিব লাগিব। তেওঁৰ সৃষ্টিক, তেওঁৰ গানবোৰক, তেওঁৰ কথাবোৰক, তেওঁৰ স্থিতিক আৰু তেওঁৰ যিটো পৰিস্থিতি, আমি সকলো বস্তুকে জীয়াই ৰাখিব লাগিব। আমি জুবিন দাজনক জীয়াই ৰাখিব লাগিব। আমাৰ জুবিন দাইতো কেতিয়াও ন্যায় নাপায়, কাৰণ তেওঁৰ লগত হোৱা ঘটনাবোৰ আমি নোহোৱা কৰিতো দিব নোৱাৰোঁ। কিন্তু আমাৰ অসমবাসীক, পৰিয়ালটোক, আমাৰ ভাৰতবাসীক ন্যায় লাগিব আৰু সেই কালপ্ৰিট কেইটাই শাস্তি পাবই লাগিব। কাৰণ তেওঁ জুবিন গাৰ্গ আছিল, দা জুবিন গাৰ্গ আছিল, কোনো পুতলা নাছিল ইউজ কৰিবলৈ। মানুহ ভাল পোৱা মানুহজনে মানুহৰ মাজতে থাকি যাব আৰু আমি গৌৰৱেৰে ক'ব পাৰিম যে আমি জুবিন গাৰ্গৰ জেনেৰেশ্যনত জন্মগ্ৰহণ কৰিছিলোঁ, জুবিন দা থকা সময়ত আমি জন্মগ্ৰহণ কৰিছিলোঁ। আৰু শেষত জয় জুবিন দা। নমস্কাৰ।